সম্পৰ্ক কেতিয়াও দূৰৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ কাৰণে। কাকো বেছি ভাল নাপাবা, কাকো বেছি বিশ্বাস নকৰিবা, কাৰো পৰা বেছি আশা নকৰিবা, কাৰণ এই বেছিবোৰেই এটা সময়ত বেছিকৈ কষ্ট দিয়ে। আটাইতকৈ চহকী সম্পদ হ'ল জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হ'ল ধৈৰ্য, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হ'ল বিশ্বাস, আটাইতকৈ প্ৰভাৱশালী ঔষধ হ'ল হাঁহি। আচৰিত কথা এইটো যে এই সকলোবোৰ বিনামূলীয়া। কোনোবাই যদি তোমাক সন্দেহ কৰে, সেইলৈ কেতিয়াও মন বেয়া নকৰিবা। এইটো কথা মনত ৰাখিবা, সোণ আৰু হীৰাক সকলোৱে সন্দেহ কৰে, আচলতে নকৰে, কিন্তু লোহাক লৈ কোনেও কেতিয়াও সন্দেহ নকৰে। বেলেগে কি ভাবিব, বেলেগে কি ক'ব, এই কথা দুটি ভাবি কেতিয়াও একো কাম নকৰাকৈ নাথাকিব, কাৰণ জীৱনটো কেৱল আপোনাৰ বেলেগৰ নহয়। ধৈৰ্য এনেকুৱা এবিধ গছ, যাৰ গোটেই গাতে কাঁইট, কিন্তু ইয়াৰ ফল খুবেই সোৱাদজনক। আমাৰ জীৱনটো একোখন অভিনয়ৰ ৰংগমঞ্চ। ইয়াত কোনোবাই অভিনয় কৰে, কোনোবাই অভিনয় সহ্য কৰে আৰু কোনোবাই অভিনয় উপভোগ কৰে। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল জীৱন, কাৰণ জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায় আৰু সেই শিক্ষা জীৱনত কেতিয়াও পাহৰিব পৰা নাযায়। তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰিবলগীয়া হয়, তেনেহ'লে মই পাহৰিবলৈ ৰাজি আছোঁ, কিন্তু পাহৰিব হয়তো কোনোদিনেই নোৱাৰিম, কিন্তু পাহৰি যোৱাৰ অভিনয় কৰিব পাৰিম ঠিকেই। মৰম হ'ল বতাহৰ দৰে, যি বেছিভাগ সময় নীৰৱে থাকে, কিন্তু সহানুভূতিৰে আৱৰি ৰাখে চিৰদিন চিৰকাল। ভাগ্যই তেওঁকহে সহায় কৰে, যিজনে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও নিজৰ লক্ষ্য পাহৰি নাযায়। জীৱনৰ বাটত যদি প্ৰকৃত মানুহ লগ পোৱা নাযায়, তেন্তে মৃত্যুলৈকে আপুনি চিঞৰিব লাগিব জীৱনৰ প্ৰকৃত অৰ্থ বুজি পাবলৈ।